নমস্কাৰ বন্ধু বান্ধৱীসকল, জাম কেনেদৰে প্ৰস্তুত কৰা হয় আজি এই ভিডিঅ'টোত চাওঁ আহকচোন। এয়া প্ৰথমতে আমি টেঙামৰা লৈছোঁ। টেঙামৰা আৰু লগতে পানী ল'ব লাগিব সমান পৰিমাণৰ। 1 কেজি মান পৰিমাণৰ টেঙামৰা লৈছোঁ। পাত্ৰ এটাতে পানী লৈ লৈছোঁ, সমানে 1 লিটাৰমান পানী লৈছোঁ। প্ৰথমতে এতিয়া কেৰাহীটো অকণমান গৰম হ'বলৈ দিছোঁ। গৰম হৈ টেঙামৰাখিনি তাতে ঢালি দিছোঁ। সমান পৰিমাণে লগতে পানী দিব লাগিব। পানীখিনি দি দিছোঁ। পানী দি কিছু সময় আমি ঢাকি ৰাখিম। আমি কিছু সময় ঢাকি ৰাখিম এতিয়া। এতিয়া প্ৰায় গলিছে, টেঙামৰাখিনি অলপ গলি গৈছে। 2-3 মান সময় ৰাখি দিলোঁ। এতিয়া আৰু অলপ গলিবলৈ দিব লাগিব ভালকৈ, যাতে টেঙাখিনি সিজি উঠে। তাৰপাছত আমি চেকনিৰে চাকিব লাগিব। ফেনটো অলপ কাঢ়ি দিলে ভাল হয়, তেতিয়া বহুত দিনলৈকে বেয়া নহয় বস্তুটো, ফেনখিনি কাঢ়ি দিলে। অতি সহজ পদ্ধতিৰে ঘৰতে তৈয়াৰ কৰিব পাৰি আমি। এনেকৈ অলপ কাঢ়ি দিছোঁ। টেঙামৰাটো ভালদৰে গলিব লাগিব, যিহেতুকে চেকনিৰে চেকি তাৰ ৰসটোহে প্ৰয়োজন আমাক। হৈ গৈছে, গলিছে টেঙামৰাখিনি। আমি চাকি লৈছোঁ। আমাৰ যিহেতু বস্তুখিনি অলপ সৰহকৈ লোৱা হৈছে, সেইবাবে আমি আমাৰ সুবিধা অনুপাতে আমি এখন চালনীৰে চেকিছোঁ। আপোনালোকে আপোনালোকৰ সুবিধা অনুপাতে চেকনিও ল'ব পাৰে। এতিয়া আমি নেমু আৰু চেনি ল'ম। নেমু এটা চেপি ৰাখিছোঁ আৰু চেনি আধা কিলো লৈ লৈছোঁ। যিহেতুকে আমি আধা লিটাৰমান ৰস লৈছোঁ, তাতে আধা কেজি চেনি দৰকাৰ হ'ব আমাক। আৰু নেমুটো আমাক এইকাৰণে প্ৰয়োজন হয় যে বস্তুটো বহুত দিনলৈকে বেয়া হৈ নাযায়। এতিয়া এনেদৰে প্ৰায় 20 মিনিটমান উতলাই থাকিব লাগিব আৰু তাত ফেনটো কাঢ়ি থাকিব লাগে পৰাপক্ষত। এনেদৰে উতলাই প্ৰায় হৈয়ে গৈছে। অলপমান পানী টোপালটো তললৈ গ'লে আমি গম পাম যে ৰেডি হৈ গৈছে। দি চালোঁ পাত্ৰ এটাত, এয়া ৰেডি হৈ গৈছে। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু নতুন ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।